দৰ্শকসকল এডুকেশ্যন যে 10 পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ হিষ্টৰী কিছুমান প্ৰশ্ন, যিখিনি প্ৰশ্ন পৰীক্ষাত আহিছিল আপোনালোকে প্ৰশ্নখিনি চাই ল'ব। 1 নম্বৰ, গোষ্ঠী বিজ্ঞান কি? এই প্ৰশ্নটো 2016 চনত আহিছিল। 2 নম্বৰ, গুহাত বাস কৰা আদিম মানুহৰ দুটা সুবিধা উল্লেখ কৰিব দিছে। এই প্ৰশ্নটো 2017 চনত আহিছিলে। 3 নম্বৰ, হোমিনিড সকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰিব দিছে। এই প্ৰশ্নটো 2015 চনত আহিছিল। 4 নম্বৰ, অষ্ট্ৰেলোপিথেকাছ মানে কি? ইয়াৰ এটা চৰিত্ৰ উল্লেখ কৰিব দিছে। 2018 চনত আহিছিলে। 5 নম্বৰ, নৃতত্ব বিষয়টোৰ বিকাশ ক'ত হৈছিল? উত্তৰ আমেৰিকাত। এই বিষয়টোৰ অধ্যয়ন কিয় আৰম্ভ কৰা হৈছিল? 2017 চনত আহিছিলে। 6 নম্বৰ, জুইৰ আৱিষ্কাৰে আদিম মানুহক কেনেদৰে সহায় কৰিছিলে? এই প্ৰশ্নটো 2015 চনত আহিছিল। 7 নম্বৰ, হোমিনিড আৰু হোমিনিয়ড সকলৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰিব দিছে। 2017 চনত আহিছিলে। 8 নম্বৰ, আলটামিৰা ক'ত আৰু কিয় বিখ্যাত? এই প্ৰশ্নটো 2018 চনত আহিছিল। এছে টাইপ কুৱেশ্যন আহে পৰীক্ষাত, আপোনালোকে চাই ল'ব। 1 নম্বৰ, কৃষিৰ আৰম্ভণিয়ে আদিম মানৱৰ জীৱন কিদৰে প্ৰভাৱিত কৰিছিল? এই প্ৰশ্নটো 2015 চনত আহিছিল। 2 নম্বৰ, হাড্জাসকল কোন আছিল? তেওঁলোকৰ বিষয়ে চমুকৈ লিখিব দিছে। 2018 চনত আহিছিল। 3 নম্বৰ, আদিম মানুহে তেওঁলোকৰ আহাৰ কিদৰে সংগ্ৰহ কৰিছিল? প্ৰশ্নটো 2015 চনত আহিছিল। 4 নম্বৰ, আদিম মানুহে তেওঁলোকৰ খাদ্য আহৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ আলোচনা কৰা। কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিল সেই বিষয়ে লিখিব দিছে। 2017 চনত আহিছিল। 5 নম্বৰ, আদিম মানুহৰ খাদ্য সংগ্ৰহৰ উপায়বোৰ কি কি আছিল? চমুকৈ লিখিব দিছে। 2019 চনত আহিছিলে। তাৰপিছৰ প্ৰশ্ন 6 নম্বৰ, গোষ্ঠী বিজ্ঞানৰ বিৱৰণীৰ পৰা আদিম মানৱ জীৱন পদ্ধতি পুনৰুদ্ধাৰ কৰিবলৈ কি কি সুবিধা আৰু অসুবিধা হ'ব পাৰে বুলি তুমি ভাবা? তোমাৰ নিজৰ মতামত ব্যক্ত কৰিব দিছে। এই প্ৰশ্নটো 2016 চনত আহিছিলে। 7 নম্বৰ, জুইৰ আৱিষ্কাৰ আদিম মানুহৰ জীৱনত এটি গুৰুত্বপূৰ্ণ ঘটনা বুলি কিয় গণ্য কৰা হয়? এই প্ৰশ্নটো 2017 চনত আহিছিল। তো বন্ধুবৰ্গসকল, আজিলৈ ইমানেই। ভিডিঅ'খন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।